Karbi Anglong live kelang tu no. Pinin tu Karbi Anglong live pen ladak di furong sepi jasa met elitung kacing honai Lunsepi Soshikala Hansepi alang lihem pini dari Ohom Jatiobadi labangso Yuba Chatro Parisat hin pen Karbi Anglong Presiden dolo advisor pen cenglok Karbi Anglong unit bukajan unit pen difu unit tunda dolo teologe yat ahi iman duro pa teologe yat ahi Soshikala baidok teologe সম্পন্ন জনাইছে আৰু ইয়াৰ কথা আমি কিছু কথা আমি জানিব বিচাৰিম আমাৰ ভাইস নমস্কাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ আজি স্বনামধন্য তথা কণ্ঠশিল্পী শশীকলা বাইদেউৰ ঘৰত আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি পেলাই উপদেষ্টাসকলে আজি জিলাখনৰ প্ৰমুখ বিষয়ববীয়াসকল আহি পেলাই শশীকলা বাইদেউক এখনি বিশেষ সম্বৰ্ধনা পত্ৰ এটি জাপিয়ে হেতি ফুলাম চাদৰ গামুচাই তথা পহুৱে হেতি তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আমি এই সম্বৰ্ধনা জ্ঞাপন কৰি পেলাই তেখেতৰ শ্ৰীচৰণত সেৱা জনাই পেলাই আমি নিজকে ধন্য তথা আজি মনত গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ কাৰণ পিছপৰা কাৰ্বি আংলং জিলাখনৰ পৰা এনেকৈ যে কণ্ঠশিল্পীবোৰ যে আছে আমি যে উঠি অহা যুৱ প্ৰজন্মই যে জানিবলৈ পাইছোঁ যে আমি বুজিবলৈ পাইছোঁ সঁচাকৈ আমাৰ দিনত বা আজিৰ দিনটো আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু আমি ক'ব বিচাৰিছোঁ যে যুৱ ছাত্ৰ পৰিষদে দে আমি চৰকাৰলৈ আমি ৰজাঘৰলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা আবেদন বা এপিল কৰিব বিচাৰিছোঁ এনেকুৱা কলাবোৰক চৰকাৰে সংৰক্ষণ কৰক কাৰণ তেওঁলোকৰ যিবোৰ অৱদান আছে তেওঁলোকৰ বিগত দিনবোৰত যিবোৰ অৱদান তেওঁলোকে দি থৈ আহিছে সমাজৰ বাবে সমাজৰ উঠি অহা যুৱ প্ৰজন্ম উত্তৰণৰ কাৰণে তেওঁলোকক যেন তেওঁলোকৰ কলা সংস্কৃতিবোৰ যেন অসম চৰকাৰে হওক বা আমাৰ সাহিত্য শাসিত পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলে হওক বা ধৰি ৰাখিবলৈ চেষ্টা কৰক আৰু আমি অতিকৈ দুখিত যে আমাৰ কাৰ্বি আংলঙত বহুখিনি এতিয়া কলা বিদ্ধ হৈ গৈছে যিবোৰ বিশিষ্ট শিল্পীসকল তেওঁলোকৰ এইটো দুখৰ বিষয়ে আমি জানিবলৈ পাই আচৰিত হৈছোঁ যে তেওঁলোকক এটি শিল্পী পেঞ্চন দিব পৰা নাই আৰু এই কাৰ্বি আংলঙত থকা বহু সাহিত্যিক বহু শিল্পী আজিলৈকে সাহিত্যিকো আজিলৈকে তেওঁলোকৰ যিটো প্ৰাপ্য 60 বছৰ হৈ গ'লে তেওঁলোকে যিটো পেঞ্চন পাব লাগে যিটো তেওঁলোকে মাননি পাব লাগে চৰকাৰৰ ঘৰৰ পৰা ৰজা ঘৰৰ পৰা সন্মান পাব লাগে সেই সন্মান কিন্তু দিয়া হোৱা নাই কিন্তু এজন শিল্পীয়ে যেতিয়া জ্যেষ্ঠ হয়গে তেখেতলোকৰ বয়সৰ যেতিয়া 60 বছৰ পিছত তেওঁলোকে কাম কৰিব নোৱাৰা হয় তেওঁলোকে তাৰ আগৰ ছোৱাত বিগত দিনবোৰ তেওঁলোকে ত্যাগ দি থৈ গৈছে জাতিটোৰ কাৰণে তেওঁলোকক যদি সন্মান নিদিয়ে মৃত্যুৰ পিছত যদি সন্মান দিয়ে সন্মান দিয়াটো আমি কিন্তু যুৱ ছাত্ৰ পৰিষদে দিছে বুলি নাভাবোঁ সেইকাৰণে আমি চৰকাৰখনলৈ অসম চৰকাৰে হওক বা আমাৰ অট'নমাছ কাউন্সিলৰলৈ আমি দাবী কৰোঁ যে এই শিল্পীসকলৰ কলা কৌশলবোৰ ধৰি ৰাখিবলৈ ব্যৱস্থা কৰক আৰু তেওঁলোকক যথেষ্টপূৰ্ণ যিখিনি তেওঁলোকৰ সন্মানখিনি দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক এই আমাৰ দাবী এইখিনিতে আৰু এটা কথা কওঁ এই বাইদেৱে ধৰক আপোনাৰ শশীকলা বাইদেৱে ভূপেন্দাৰ এটা বহুত ফেমাছ এটা গান মানে মানুহৰ বাবে সেইটো গানটো তেওঁ মানে কাৰ্বি ট্ৰেন্সলেট কৰি সেইটো গাইছিলে তাৰপিছত আকৌ আমাৰ কাৰ্বি মহিলাৰ ফালৰ পৰা তেওঁ মানে দ্য অনলি কাৰ্বি ফিমেল ছিংগাৰ মানে তেওঁ গুৱাহাটীত গৈ মানে বৰগীত গাইছে ইয়াৰ বিষয়ে আপুনি কি ক'ব চাওক আমি সেইকাৰণে প্ৰথম কৰিছোঁ দেই তেওঁলোকে যিবোৰ অসমৰ সংস্কৃতি পথাৰখন তেওঁলোকে বোৱাই নিব বিচাৰিছে বা বোৱাই নি গৈ আছে ইমানখিনি ত্যাগ দিয়াৰ পিছতো চৰকাৰখনে আমি চৰকাৰ কেলৈ দোষাৰোপ কৰিব বিচাৰিছে চৰকাৰখনে নোহোৱা কিছুমান ব্যৱস্থাত ধন টকা পইচা তেওঁলোকে লাখ বিলাসত ভাঙি পেলাই তেওঁলোকে বহুত খৰচা কৰিছে কিন্তু মাটিৰ গোন্ধ লৈ পেলাই মাটিৰ গান গোৱা মানুহখিনি মাটিৰ লৈ পেলাই যিলোকে কাম কৰি আছে যিখনে আগৰ হেৰাই যাবলৈ ধৰা আমাৰ কৃষ্টিসমূহ তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে লোকগীত তেওঁলোকে গাইছে আজি আমি অতিকৈ আনন্দিত যে আজি পাহাৰৰ যেতিয়া শশীকলা হানসেপি বাইদেৱে এগৰাকী কাৰ্বি জনগোষ্ঠীৰ ব্যক্তি হৈ পেলাই তেখেতলোকে বৰগীত ধৰি ৰখাটো আজি অসমৰ বাবে এটা মানে সমন্বয় বাৰ্তা কঢ়িয়াই আনে ইয়াতকৈ আমাৰ বিষয়ে আৰু কি থাকিব পাৰে সুখৰ বিষয় এই ক্ষেত্ৰত চৰকাৰখনে বিশেষকৈ অসম চৰকাৰ আৰু অট'নমাছ কাউন্সিলে গুৰুত্ব দিয়াটো কিন্তু অতিকৈ প্ৰয়োজন কিন্তু এই বিষয়ত সেইকাৰণে আমি দাবী জনাইছোঁ আজি শশীকলা বাইদেউ হানসেপি এই পবিত্ৰ ঘৰৰ পৰা পবিত্ৰ মজিয়াৰ পৰা আজি পবিত্ৰ দিনৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে বাইদেউক যথেষ্টপূৰ্ণ হিচাপে চৰকাৰে ৰাজ্যৰ চৰকাৰে হওক বা অট'নমাছ কাউন্সিলে তেওঁলোকক সন্মান যাচক আৰু তেওঁলোকৰ কলা কৌশলবোৰ ধৰি ৰাখি পেলাই উঠি অহা যুৱ প্ৰজন্মৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিবলৈ আমি দাবী জনাইছোঁ যুৱ ছাত্ৰ পৰিষদে Pini Ohom Jatiobadi labangso Yuba Parisat hin penalifan labangso nong enang pazir labangso putak kosamo nili bangke laan bangke matha un alam lo yo mane alang litumle nili fan lapo
an je nai ching hon nai che matha pon la so jo ne lang tum aphan ge niliga hi ju me pipik lo ange ningi ta ningi uda tek thida lo jo ningi rong lo ada lo hedi ta me alang li tum an su se la so জাতীয় পৰীক্ষাত হেদি আন সুচি পাঠি নাং পাডিং নাং লাহিৰ জুমি নিলি পিডুনি ল